হেল্ল' মই এনি ইনফৰমেশ্যনৰ পৰা আজি ক'বলৈ ওলাইছোঁ 2023 বৰ্ষত মুক্তি পোৱা পাঠান মুভিখনে গঢ়া 10টা ৰেকৰ্ডৰ কথা। মুক্তিৰ লগে লগে দীপিকা পাডুকন আৰু শ্বাহৰুখ খানে অভিনয় কৰা পাঠানে বক্স অফিচত তোলপাৰ লগাই দিলে, ভাঙি দিলে আগৰ সকলো অভিলেখ। জনা যায় ভাৰতৰ 5,500ৰ বেছি হলত মুক্তি পাইছে পাঠান, যিটো হিন্দী চিনেমা জগতৰ কাৰণে নতুন ৰেকৰ্ড। প্ৰথম মুক্তিৰ দিনা মানে 25 জানুৱাৰীৰ দিনা এই ছবিখনে অকল ভাৰতৰ ছবিঘৰতে আয় কৰিছে 95 কোটি টকা, যিটো হিন্দী চিনেমা জগতৰ প্ৰথম দিনৰ আয়ৰ নতুন ৰেকৰ্ড। ভাৰতত সাধাৰণতে শুক্ৰবাৰে নতুন চিনেমা মুক্তি পায়, কিন্তু গণতন্ত্ৰ দিৱসৰ কাৰণে ছবিখনে মুক্তি পায় বুধবাৰে। ছুটিৰ দিন নহ'লেও পাঠান চোৱাৰ মানুহৰ ভিৰ অভাৱনীয় আছিল। য়শ ৰাজ ফিল্মছে ভাৰতক বহুত ব্যৱসায় সফল ছবিৰ উপহাৰ দিছে, কিন্তু ৱাৰৰ পিছত কেইবাখনো ছবি চলা নাছিল। সেইকাৰণে পাঠান দিয়ে সকলো খৰচ উচল কৰি ল'লে। য়শ ৰাজে প্ৰথমে দিয়া সৰ্বোচ্চ আয় কৰা চিনেমা পাঠান। প্ৰথম দিনা যি ব্যৱসায় কৰিছে শ্বাহৰুখ খানে কোনো চিনেমাতেই কৰিব পৰা নাই। শ্বাহৰুখৰ দৰে খলনায়কৰ চৰিত্ৰত অভিনয় কৰা জন আব্ৰাহিমৰো এয়া নতুন ৰেকৰ্ড। এইখনেই তেওঁৰ প্ৰথম চিনেমা যিখনত চবতকৈ বেছি উপাৰ্জন কৰিছে। পাঠানে যে মুক্তিৰ প্ৰথম দিনাই বেছি অংকৰ ব্যৱসায় কৰিব সেইটো বুজা গৈছিল আগতীয়া টিকেট বুকিঙৰ প্ৰৱণতা দেখি। মুক্তিৰ আগতেই চিনেমাখনৰ 5 লাখৰো বেছি টিকেট বিক্ৰী হৈছিল। এইটো এটা নতুন ৰেকৰ্ড চিনেমা জগতৰ। আগতে ৱাৰৰ দৰে সফল চিনেমা বনাইছে কাৰণে পাঠানৰ দ্বাৰা বিখ্যাত হৈ গৈছে পৰিচালক সিদ্ধাৰ্থ। এইটো তেওঁৰ কেৰিয়াৰৰ সৰ্বোচ্চ আয় কৰা চিনেমা। এইপিনে পাঠান মুভিখনে মুক্তি পাইছে প্ৰায় শতাধিক দেশৰ 2500ৰো বেছি চিনেমা হলত। ইয়াৰ আগত কেতিয়াও কোনো ভাৰতীয় চিনেমা এনেকৈ কেইবাখনো দেশত একেলগে মুক্তি পোৱা নাছিল। ভাৰত আৰু ভাৰতৰ বাহিৰৰ মিলাই 2 দিনতে 225 কোটি টকা আয় কৰিছে চিনেমাখনে। ভাৰতৰ পৰা 125 কোটি, ভাৰতৰ বাহিৰৰ পৰা 100 কোটি। ভাৰতৰ বাহিৰৰ মুক্তিৰ পিছত ইমান টকা আয় কৰিব পৰা নাই কোনো হিন্দী চিনেমাই।